ইউটিউব চেনেল এণ্টাৰটেইনমেণ্ট পইণ্ট 2। পোনপ্ৰথমে মই সকলোলৈকে অসমীয়া নতুন বছৰ তথা ৰঙালী বিহুৰ বহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। এইবাৰ যিহেতু বিহু আমাৰ সকলোৰে আগে পিছে আমি যেনেকৈ আনন্দ কৰোঁ, এইবাৰতো সেনেকুৱা নহ'ব বাৰু। তথাপিও নিজৰ সুৰক্ষাৰ কাৰণে, আনৰো সুৰক্ষাৰ কাৰণে যিমান পাৰোঁ আমি অনুষ্টুপীয়াকৈ আমাৰ বিহুটো উদযাপন কৰাৰ চেষ্টা চলোৱাটো ভাল। আৰু চৰকাৰে যিটো অনুৰোধ জনাইছে, যি বিহু কমিটিসমূহক এই 5জন বা 6জন সেনেকৈ মানুহ, তাতকৈ বেছি মানুহ জমা হ'ব মানা কৰিছে। সেনেকৈ পতাকাখন উত্তোলন কৰি কিনে সেনেকৈ কিবা এটা নিয়ম বনাই দিছে। তো সেইটো নিয়ম মানি চলাটো বেছি ভাল। তো এতিয়া বাৰু সেইটো সকলোৱে জানেই, যিহেতু মই নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। গতিকে মই ভিডিঅ'টো বনাইছোঁ এটা বেলেগ কথাৰ কাৰণে। তো বলক ভিডিঅ'টো আগবাঢ়ক, আৰু বাকী কথাখিনি কি ক'ব খুজিছোঁ মই সেই কথাখিনি আপোনালোকে শুনক, আৰু আপোনালোকৰ মতামতটো শেষত জনাব কমেণ্টত। গতিকে ঠিক আছে, ভিডিঅ'টো আগবাঢ়ক। এতিয়া কথা হ'ল সাহায্য দিয়াক লৈ বিতৰ্ক। কিছুমান মই ফেচবুকতো পাইছোঁ, তাৰ নাম নকওঁ, নাম কোৱাটো এইটো উচিতো নহয়। সকলোৱে নিজৰ নিজৰ কথা কৈছে যিহেতু, কিন্তু মই ইয়াত মোৰ ফালৰ পৰা কথাটো আপোনালোকক ক'ম বুলি ভাবিছোঁ। কথা হ'ল কিছুমানে যে সাহায্য দিছে, দি কিনে ফটো উঠিছে, যিবিলাকক সাহায্য দান কৰিছে বা সহায় কৰিছে, আৰু সেই ফটোবোৰ ছ'চিয়েল মিডিয়াত দিছে বা কোনোবাই হোৱাটছআপত এনেকৈ শ্বেয়াৰ কৰিছে। তাক লৈ কিছুমানে কৈছে যে এইটো দিয়াটো ভাল হোৱা নাই। সাহায্য কৰিছে কিন্তু ৰাইজক জনোৱাটো দৰকাৰ নহয়। কিন্তু মই যদি কওঁ, মোৰ ফালৰ পৰা এইটো দৰকাৰ। কিন্তু ইয়াত কথা আছে, দুটা কথা আছে। প্ৰথম কথা হ'ল, এতিয়া আমি বহুত কিছুমান বস্তু আমি বেলেগক ফ'ল' কৰোঁ। যেনেকৈ ধৰক চিনেমাৰ এক্টৰজনক দেখি কিনে আমি তেওঁলোকৰ ষ্টাইল ফ'ল' কৰোঁ। ক্ৰিকেটাৰ এজনৰ খেলবোৰ দেখি আমি ক্ৰিকেট খেলৰ প্ৰতি আগ্ৰহ হওঁ, বা বিভিন্ন ধৰণৰ তেনেকুৱা বেলেগ বেলেগ বস্তুৰ পৰা আমি মটিভেট হওঁ। তো এইটো এটা এনেকুৱা, যেতিয়া এজন বা দুজনক এনেকৈ মানুহক সহায় কৰাটো দেখিব, এতিয়া আৰু 10জন বা 5জন সেনেকৈ আগবাঢ়ি আহিব পাৰোঁ, আমিও সহায় কৰোঁ। তো সেনেকৈ বেছি নহয়, 5জনকৈ সেনেকৈ দুখীয়া মানুহক সহায় কৰাটো একো বেয়া নহয়, যদি মটিভেট হয় ফটোখন দিয়াক লৈ। কিন্তু ইয়াৰ মাজত এটা কথা আছে, কি মোৰ ফালৰ পৰা ক'ব গ'লে, ফটো দিয়াটো বেয়া নহয়, কিন্তু আপোনালোকে ফটো দিয়ক যিখিনি আপোনালোকে আগদিনা পেকেট কৰি থয়, বা কালিলৈকে দিম এইখিনি যিকেইটা বান্ধি থয়তো, চাউল, আলু বা দাইল বান্ধি থয়, সেইখিনি ফটো মাৰি দিয়ক যে মই কাইলৈ সাহায্য দিম। কিন্তু যিকেইটা মানুহক দিয়া যায়, সেইকেইটা ফটো দিয়াটো হয়তো মোৰ বোধেৰেও উচিত নহয়। কাৰণ বহুত মানুহ এনেকুৱা আছে যিহেতু পইচা জমা কৰিব নোৱাৰে, কিন্তু যদি সিহঁতে কাম কৰি থাকে, দুবেলা দুমুঠি সিহঁতে এনেও যোগাৰ কৰিব পাৰে। তো সেইবোৰ মানুহে হয়তো এনেকৈ সিহঁতে যেতিয়া হাত পাতি বস্তুটো লৈ থাকিব, সেই ফটোখন যেতিয়া ছ'চিয়েল মিডিয়াত দিব, হয়তো মানসিকভাৱে কিছু ভাগি পৰিব পাৰে। তো সেইকাৰণে মই মোৰ ফালৰ পৰা ক'ব গ'লে, আপোনালোকে দিয়ক ফটো, কিন্তু এই যি লৈ থাকে সেইটো সেনেকৈ দিব নালাগে। যিটো আগদিনা পেকেট কৰি থ'ব, বান্ধি থ'ব, সেইখিনি দিয়ক। সেনেকুৱা কথাটো। কিন্তু বহুতেই কৈছে, কিন্তু কথাখিনি কিছুমানে বুজাই দিব জানো না, যে এনেকৈ দিয়ক, সেনেকৈ দিয়ক। জাষ্ট এইটো কৈছে কি, সাহায্য দি কিনে ফটো আপলোড কৰাটো জৰুৰী নেকি? জৰুৰী, কিন্তু মানুহখিনি ফটো দিব নালাগে, যিখিনি মানুহক দান দিয়া যায় বা সহায় কৰা যায়। ফটো দিয়ক যিখিনি আপোনালোকে দিম বুলি ৰেডি কৰি ৰাখিছে। তো এইখিনি কথা মই ক'ব খুজিছিলোঁ, কাৰণ পাই আছোঁ, আৰু ফেচবুকতো পাই কম বুলি ভাবি আছিলোঁ। মই সেইকাৰণে ভাবিলোঁ ভিডিঅ' এটাকে বনাওঁ। গতিকে এইখিনি আছিল আজিলৈ। আশা কৰোঁ আপোনালোকৰ মতামতটো জনাব কমেণ্টত, আৰু ভিডিঅ'টো যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু শেষতটো জানেই, ছাবস্ক্ৰাইবটো প্লিজ কৰি দিব। ধন্যবাদ।